নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ পৰা মোৰ সকলো কাম কৰিবলগীয়া হৈছে এতিয়া ঘৰত। আগতে মানে অলপ অকল দোকান ঘৰত তেনেকুৱা আছিলে। এতিয়া গৰু ছাগলী বা সকলো গাখীৰ খিৰোৱাৰ পৰা গৰু মানে এৰাল দিয়ালৈকে সকলো মোৰ ওপৰত পৰিছে আৰু। মানুহজন ডিউটি গ'ল, ল'ৰা স্কুল গ'ল। কি কাম কৰিছোঁ আপোনালোকক দেখাইছোঁ, চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কমেণ্ট কৰিব, ছাপোৰ্ট কৰিব। এয়া চাই থাকক। পোৱালিটো সৰু হৈ আছে, এসপ্তাহমান হৈছে জগাই দিয়া। এসপ্তাহ মানে 10 দিনমান হ'ল আৰু। এতিয়া তেনেকৈ গাখীৰ খিৰোৱা নাই, সেইকাৰণে অলপ 2 ঘণ্টামান বান্ধি থৈ দিওঁ। এতিয়া এয়া বান্ধি থোৱা লিডটো তাক মেলি দিছোঁ, একদম পূৰা ক'ব নোৱাৰা হৈ গৈছে। এইদৰে মাজে মাজে ভিডিঅ' এটা আগবঢ়াই থাকোঁ আপোনালোকৰ মাজলৈ, কেনে পালে জনাব। কাৰণ ঘৰৰ কামৰ বাহিৰে এনেকৈ ফেচবুকত ভিডিঅ' আপলোড কৰোঁ আৰু কিবা এটা সফল হ'মগৈ বুলি দি আছোঁ। এতিয়া কি হয় নাজানো, আপোনালোকে ছাপোৰ্ট কৰিলে হ'ব। গতিকে আজিলৈ আহিছোঁ, কেনে পালে জনাব ভিডিঅ'টো। এতিয়া ভালকৈ গাখীৰৰ চাহ একাপ খাই পানি আৰু বেলেগ কামত ধৰিব লাগিব। এয়াই ওলালে আজিলৈ আহিছোঁ, বাই বাই। অলপ অকণমান এনেই এপিয়ন খীৰালে। এতিয়া চাহ অকণ ধুনীয়াকৈ বনাই খাই ল'ম।